নমস্কাৰ নাথ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখাম এটা পথ দুৰ্ঘটনা। কেন্দুৱাৰ পৰা sapmariলৈ যোৱা পথত এটা ভয়ংকৰ পথ দুৰ্ঘটনা হৈছে। এখন ডাম্পাৰ পৰি গৈছে পুখুৰীৰ মাজত। চাওক আপোনালোকে কেনেদৰে জেকেৰে ডাম্পাৰখন উঠাইছে। জানিব পৰা মতে ডাম্পাৰখন কিনা মাত্ৰ 3 দিন হৈছিলে। এইটো ফাৰ্ষ্ট ট্ৰিপ আছিলে ডাম্পাৰখনৰ। আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক।